হে এভৰিৱান চ' আজি এই ভিডিঅ'টোৰ যোগেদি মই আপোনালোকক পান কাৰ্ড আৰু আধাৰ কাৰ্ড কেনেকৈ লিংক কৰে সেইটো শিকাবলৈ চেষ্টা কৰিম মানে দেখাম কেনেকৈ হয় যিহেতু গভৰ্ণমেণ্টে নতুনকৈ ডেট এক্সটেণ্ড কৰি দিছে 30 জুনৰ পৰা 30 ছেপ্টেম্বৰ কৰি দিছে 2021 চ' বহুতৰে চাগে অলৰেডি আছে লিংক চ' সিহঁতে আছেতো ভালে কথা যাৰ নাই কৰিব পাৰিব আৰু যোনে ডাউট আছে যে আছেনে নাই চ' সেইটো চেক কৰিব পাৰিব সেইটো শিকাই দিম চ' ফাৰ্ষ্ট অফ অল আপোনালোকে এই গভৰ্ণমেণ্ট incometax.gov.in ৱেবছাইটটোত যাব লাগিব যাই পিনে ইনকাম টেক্স ডিপাৰ্টমেণ্ট হোম ইয়াতে আপোনালোকে ক্লিক কৰিব লাগিব ডাবল ক্লিক পিছত এখন নতুন পেজ এটা খুলি যাব চ' এনেকুৱা টাইপ এখন পৰ্টেল এটা খুলি যাব এইটো ৱেব পেজ তাতে আপোনালোকে ডাউনলৈকে তলত শ্লাইড কৰিব লাগিব শ্লাইড কৰি পিনে আপুনি যদি ইয়াতে দেখি পাইছে ইয়াতে আপোনাৰ ভেৰিফাই ইয়ৰ ইনকাম টেক্স ইয়াতে আপুনি নিজৰ ইনকাম টেক্সটো ভেৰিফাই কৰিব পাৰে যদি আপোনাৰ আছে নাইতো বেলেগ কথা চ' ইয়াতে লিংক আধাৰ কাৰ্ড উইথ পান কাৰ্ড আৰু লিংক আধাৰ কাৰ্ড নো এবাউট ইয়ৰ যাৰ মানে লিংক আছে নে নাই সেইটো বহুত কনফিউজন আছে চ' আপোনালোকে ইয়াতে ক্লিক কৰিব লাগিব যে চ' আমি ইয়াতে প্ৰথম চেক কৰিম যে মোৰ আধাৰ কাৰ্ড লিংক আছে নে নাই চ' ক্লিক কৰিলোঁ ক্লিক কৰাৰ পিছত আৰু এখন নতুন পেজ খুলি গ'ল খুলি যোৱাৰ পিছত এনেকুৱাকৈ শ্ব' কৰিব আপোনাৰ লিংক আধাৰ ষ্টেটাছ চ' ইয়াতে আপুনি পেন কাৰ্ড আৰু আধাৰ কাৰ্ড নাম্বাৰটো দিব লাগিব চ' মই নিজৰ পেন কাৰ্ড আধাৰ কাৰ্ড নাম্বাৰটো দিলোঁ চ' দিয়াৰ পিছত এনেকুৱাকৈ শ্ব' কৰিলে চ' কৰি পিনে মই এতিয়া ভিউ লিংক আধাৰ ষ্টেটাছত যাম কাৰ্ড নট লিংক উইথ আধাৰ কাৰ্ড ক্লিক আধাৰ লিংকটো ক্লিক কৰা চ' এনেকুৱা হৈ গ'ল মই বেক কৰিম এইটো যে চ' মই এতিয়া লিংক কৰিব লাগিব ফাৰ্ষ্ট লিংক কৰাৰ কাৰণে কি কৰিব লাগিব আগৰবোৰতে মই কৰিছিলোঁ আপোনালোকক যে লিংক আধাৰ উইথ পান কাৰ্ড ইয়াতে ক্লিক কৰিব লাগিব ক্লিক কৰি দিলোঁ মই অহা নাই ৰ'ব আহি আছে য়েছ আহিছে চ' অহাৰ পিছত আপোনালোকে চাব পাৰে ইয়াতে আপোনাৰ পেন কাৰ্ড আধাৰ কাৰ্ড পিছত আপোনাৰ নেম মোবাইল নাম্বাৰটো চব দিব লাগিব ডিটেইলছখিনি ফিল কৰিব লাগিব ফিল কৰাৰ পিছত কৈ আছোঁ মই ফিল হৈ গ'ল পিছত আপুনি লিংক আধাৰ দিব লাগিব ক্লিক কৰি দিব পিছত এটা ভেৰিফিকেশ্যন কোড আহিব আপোনাৰ যোনটো আধাৰ কাৰ্ডৰ নাম্বাৰ দিয়া আছে সেইটোতে আপোনাৰ ভেৰিফিকেশ্যন কোডটো আহিব চ' ভেৰিফিকেশ্যন কোডটো আহিলে আপোনালোকে সেইটো কাৰ্ড নাম্বাৰ OTP-টো দিব লাগিব চ' OTP-টো দি দিলোঁ মই মোৰ হৈ গ'ল অ'কে এতিয়া ক্লিক কৰি দিব ক্লিক কৰিলোঁ অ'কে নেক্সট আপোনাৰ য়েছ নেক্সট হৈ গ'ল কাম এতিয়া মোৰ কামখিনি হ'লনে নাই মই মানে এতিয়াতো আপোনাৰ হৈ গ'ল ন তাৰপিছত এতিয়া কামখিনি হৈ গ'ল নে নাই চেক কৰিবৰ কাৰণে আপুনি আকৌ আপোনাৰ য'ত চেক কৰিব লাগে যে আপোনাৰ লিংক আছেনে নাই তাতে আপুনি ক্লিক কৰিব লাগিব যেনেকৈ আপোনাৰ লিংক আধাৰ নো এবাউট ইয়ৰ আধাৰ পান চ' ইয়াতে আমি ক্লিক কৰিলোঁ ক্লিক কৰি পিনে মই আকৌ পান আৰু আধাৰ কাৰ্ড নাম্বাৰটো দিম যে মোৰ এতিয়া লিংক হৈছেনে নাই চাবৰ কাৰণে গোটেইখিনি চ' খুলি ইয়াতে মই পেন আৰু আধাৰ কাৰ্ডটো দি দিলোঁ হৈ গ'ল কামটো লিংক ভিউ লিংক আধাৰ কাৰ্ড ষ্টেটাছত ক্লিক কৰি দিওঁ পান আধাৰ লিংক ৰিকুৱেষ্ট হেজ বিন চেণ্ড টু UID ভেলিডেশ্যন চ' ইউনিক ভেৰিফিকেশ্যন হওঁতে মানে আপোনাৰ প্ৰচেছটো অ'পেন হৈ গৈছে এতিয়া লিংকিঙৰ চ' সেইখিনিয়ে আছিলে